সমবায় লাগিবই সাবকাটার সমবায় মুর্দাবাদ সাবকাটার সমবায় মুর্দাবাদ গ্রাহক আমার ডিলার লাগিবই গ্রাহক আমার ডিলার লাগিবই दिनै गसाइगाव महकुमानि सिङाव थानाय 1 नं कक्सागुरि गामियाव डिलारनि गोनांथि जानायाव साबकाटा समबाय समितिनि बिथोन बायदियै रायजोयैनो सावरायलायनानै मोनसे थिरांथा लायो आरो भट होनाय हाबाफारि खालामो आरो बे भट होनायाव जाय देरहासार जागोन बेसो डिलारनि बिबानखौ मोनगोन होननानै गोख्रोङै थिरांथा लानाय जायो। बे भट होनायाव गासै 3 बिजाथि जादोंमोन, नाथाय बे भट होनायाव कार्तिक राभाया गासै 96 भट मोननानै देरहासार जायो आरो अनजुलि नार्जारिया मोनसेल' भट मोननो हायो आरो गुबुन सासे बिजाथिया 12टाल' भट मोननो हायो। नाथाय बाथ्राया जाबाय 96 भट मोननानै देरहासार जानाय कार्तिक राभाया डिलारनि बिबानखौ मोनालासिनो मोनसेल' भट मोननानै जेननाय अनजुलि नार्जारियासो डिलारनि बिबानखौ माबोरै मोननो हाखो बेखौ गामिनि रायजो राजाजों लोगोसे ओनसोलनि गोबां सुबुंफोरा गोमोनाय फैदों आरो समखिखांदों। लोगोसे बे हाबायाव थारैनो सरकारनि आखाइ दं आरो राजखान्थिनि खैसार दं होननानै बुंदों। नङाब्ला माबोरैथो गामिनि रायजो राजाजों सायख'जानाय सोद्रोमाया डिलारनि बिबानखौ मोनाखै होननानै बुंदों गामिनि गामि बोराय आरो लोगोसे गामिनि सुबुंफोरा अनजुलि नार्जारिखौ डिलार हिसाबै गनायनानै लानो हानाय नङा आरो रायजोनि सायख'नाय कार्तिक राभाखौसो नांगौ होननानै गोख्रों दाबि रिखांदों। আৰু কওকচোন কি হৈছে? আমাৰ ইয়াত হৈছে মানে যে সময় ভাই নিয়ে মানে এটা কেজাল হৈ গৈছে। এই কেজালটো মানে সময় ভাই ৰিজাইন দি পঠাইছে, এটা ইলেকশ্যন হৈ পেলাই আপুনি এইবিলাক মানে ডিলাৰটো কালেকশ্যন কৰক। আমালোকে কালেকশ্যন কৰিছোঁ, কালেকশ্যন কৰাৰ পৰে আমালোকে ভোট কৰি পেলাই জিতিছোঁ। জিতাৰ পৰে এতিয়া আমি ভোট না দিয়া মানুহ যাই পেলাই লাইচেঞ্চ লৈ আহিছে। ইয়াত আহি পেলাই কি নাম বুলি কাৰ্তিক ৰাভা জিতিছে আৰু কি। এতিয়া খাক লাইসেন্স দিছে, লাইসেন্স দিছে অঞ্জলি নাৰ্জাৰীক লাইসেন্স দিছে। এইটোতো আমালোকে নাজানো। কাৰ্তিক ৰাভা কিমান ভোট পাইছিলে? 96 ভোট পাইছে, 96। আৰু অঞ্জলি 1 পাইছে। 1 পোৱা মানুহে লাইসেন্স পাইছে। এইটো আমালোকে আচৰিত পাইছোঁ। এইটো কেনেকৈ পাইছে এইটো আমালোকে নাজানো। এইটো যে ইলেকশ্যন আছিল এইটো কাৰ মাধ্যমে হৈছিল? এইটো ৰাইজৰ গাঁৱলীৰ মাধ্যমে হৈছে আৰু কি। মানে সাবকাটা সমবায় সমিতিয়ে নিৰ্দেশ দিছে। গাঁও সাবকাটা সমবায় নিৰ্দেশ দিয়াৰ পাছতে আমালোকে গাঁৱলী মিলি পেলাই ইলেকশ্যনটো কৰিছোঁ আৰু কি। এতিয়া যি মানুহ জিকিছে সি লাইসেন্স পোৱা নাই? সি লাইসেন্স পোৱা নাই। আন পাৰ্চন এইটো পাব্লিক তাৰ ছাপৰ্টে নাই, সি পাইছে লাইসেন্স। এইটো অসম্ভৱ। কি বিচাৰে? এইটো কাৰ্তিক ৰাভাকে বিচাৰিছে ছাৰ। কাৰ্তিক ৰাভাক আমাক লাগে আৰু কি। আমালোকে তাক সকলোজনে মিলি তাক যদি ইলেকশ্যন দিব জিতাইছোঁ, তাক আমাক লাগে আৰু কি। কক্সাগুৰি গাঁৱৰ ৰাইজে কি অঞ্জলি নাৰ্জাৰীক ভাল নাপায়, ডিলাৰ বুলি গ্ৰহণ নকৰে নেকি? গ্ৰহণ নকৰে, ভাল নাপায়। আমালোকে কাৰ্তিক ৰাভাকে ভাল পায়। তো আপুনি এইটোৰ পিছত খাক দায়ী বুলি ভাবে আপুনি? দায়ীটো আমি কাৰ্তিক ৰাভাকে মানুহ। নহয় নহয়, যিটো মানে হাৰি গ'ল, সি যে লাইসেন্স পাই গ'ল, এইটো দায়ী আপুনি খাক বুলি ভাবে? দায়ীটো এইটো চৰকাৰৰ দায়ী বুলি ভাবোঁ। চৰকাৰ কি বুজি পেলাই যে লাইসেন্স দিছে এইটোতো আমালোকে নাজানো। ৰাজনীতিক আছে নেকি ইয়াতে? ইনভলভ আছে? এনেকৈতো বুজা যায় ৰাজনীতি কৰিছে সাধাৰণ কাজৰ কাৰণে। এই কাৰণেতো আমালোকে পদল হৈ গৈছোঁ পাব্লিকবিলাক। আপোনালোকে অঞ্জলি নাৰ্জাৰীক মানি নলয়? আমালোকে নাজানো তাক কেনেকৈ লাইসেন্স পাইছে, কি কৰি লৈছে, এইটো আমালোকে নাজানো। মানে আপোনালোকৰ মূল দাবীটো কি এতিয়া? মূল দাবীটো হ'ল এতিয়া কি, আমালোকে যোনটো যোন ডিলাৰৰ পৰা আমালোকে কালেকশ্যন কৰি লৈছোঁ না, এইটো আমাক লাগে। এইটো আমালোকে নাথাৰিম। ইয়াক যদি না হয় সমবায় যি মাল আছে এইটো আমালোকে ঘৰত নকৰিম।